একেবাৰে তাজমহলৰ ছাইডত পাই গ'লোঁ। এতিয়া অকণমান টাচ কৰি সকলোকে সুপ্ৰভাত জনাইছোঁ। আৰু ৰাতিপুৱা এতিয়া বাজিছে 9টা। হেল্ল' এভৰিৱান, মই কাকু, মোৰ ইউটিউব চেনেল কাকুপতিলৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আজি এটা নতুন ভিডিঅ' লৈ আহিছোঁ। আপোনালোকে টাইটেল আৰু থাম্বনেইল চাই নিশ্চয় গম পাইছে মই ক'ত আছোঁহি। আৰু আশা কৰোঁ সকলো ভালে আছে। মোৰো ভালেই মানে আপোনালোকে ভিডিঅ'বিলাক চাই নিশ্চয় ভাবিছে মোৰ ভাল, কিন্তু ভাল বেয়াৰ মাজতে কিছু মুহূৰ্ত ধৰি ৰাখিবলৈ চেষ্টা কৰিছোঁ। আজি বহুত দেৰি হৈ গ'ল উঠা, কাৰণ আজি লাহে লাহে আমাৰ দিনবিলাক শেষ হৈ আহিছে। আৰু আজি 7 নম্বৰ দিন হয়। যোৱাকালি আমি গৈছিলোঁ মই এইফালে ব্ৰাছ লৈহে আছোঁ, বাকীখিনি বাথৰুমত সোমাই আছে। মই অকণমান বাহিৰলৈ ওলাই আহিলোঁ অকণমান ৰ'দটো লওঁ বুলি। আৰু ইয়াত ৰ'দটো মানে বিৰাট চোকা। গৰমটো ইমান বেছিকৈ অনুভৱ কৰিব নোৱাৰি, কিন্তু ৰ'দটো হ'লে বহুত চোকা। গৰম নে ঠাণ্ডা নে সেইটো ইমান ডাঠি মানে ক'ব নোৱাৰা। আমাৰ অসমৰ ছাইডে যিটো গৰম, ৰ'দটো ওলালে যিটো গৰম বুলি ক'লে আৰু গৰম পৰে, আৰু ঠাণ্ডা হ'লে ঠাণ্ডা। ইয়াত মানে গৰম ঠাণ্ডা সেইটো একো সঠিককৈ মানে মোৰ হিচাপত মানে ক'ব নোৱাৰি। আৰু গৰমতো কিছুমান মানুহে চুৱেটাৰ পিন্ধি ঘূৰি ফুৰে, এনেকুৱা দেখিছোঁ। মানে আচৰিত লাগে এনেকুৱা হ'লে। বাৰু যি কি নহওক, আমাৰ 7 নম্বৰ দিন। আৰু লাহে লাহে ইয়াত বিৰাট বান্দৰ আছে, কিন্তু বান্দৰবিলাক বহুত। কালি হেৰি হ'ল, আমি এটা ছাইডে গৈছিলোঁ, তাতে কাপোৰৰ পলিথিন এটা টানি মানে খোৱা বস্তু আছে বুলি সিহঁতৰ হাতৰ পৰা কাঢ়ি লৈ গ'ল। সেইটো কাৰণে ইয়াত বস্তু কৰিবলৈ ভয়। আৰু এই ছাটৰ ওপৰত মই য'ত বহি আছোঁ ইয়াতো বহুত বান্দৰ, ভয়ে ভয়ে থাকিব লগা নিচিনা হৈছে। বেলেগ এটা ছাইডে গ'লেও সিহঁতো ৰ'দটো বহুত দিছে। কালি গোটেই দিনটো ঘূৰি ফুৰা আৰু চকু ফুলি আছে এইফালে। যোৱাকালি আমি গৈছিলোঁ কৃষ্ণৰ জন্মভূমি স্থান মথুৰা, আৰু 2-3 ঠাইত আমি ফুৰিলোঁ। প্ৰেম মন্দিৰ 2 জেগাতে ঘূৰিব পাৰিলোঁ। আৰু এটা মন্দিৰ গৈছিলোঁ, এই মন্দিৰটোৰ নাম মই অকণমান পাহৰিছোঁ, চাব লাগিব। বহুত ধুনীয়া পৰিৱেশ, কিন্তু ইয়াত এনেকুৱা হয় খোজকাঢ়িব বহুত লাগে। মন্দিৰ ভিতৰলৈ যদি যাব লগা হয় খোজকাঢ়িব লাগিব। ইয়াত ৰখি থাকিব নোৱাৰি, বান্দৰ আহিছে, ভয় লাগে। এইফালে বান্দৰ ৰখি আছে, বান্দৰ আহিলে সেইটো কাৰণে ভিতৰলৈ গুচি গ'লোঁ। আৰু এতিয়া ৰেডি হৈ লৈছোঁ যাবলৈ এফালে। ক'ত যাওঁ আপোনালোকক দেখুৱাই থাকিম। ওচৰতে আমি থকা ৰুমৰ ওচৰতে এক্সাইটেড হৈ আছোঁ, চামগৈ আজি। গৈ থাকোঁ, আপোনালোককো দেখুৱাম, ভিডিঅ'টো চাই থাকিব। ইহঁতি ক'ৰবাত পালেগৈ, আৰু আমি গৈ আছোঁ 3জনী লাহে লাহে। অকণমানিজনী আছে, আহি থাকোঁতে উজত খালে পৰি গ'ল তাই, সেইটো কাৰণে অকণমান লাহে লাহে গৈ আছোঁ। আৰু এতিয়া গৈ আছোঁ আমি তাজমহল ফটোত ভিডিঅ'তে দেখি থাকোঁ, আজি দেখিম ৰিয়েলত। আৰু যাওঁ, তাত পাই আমাৰ কি ৰিয়েকশ্যন হয় মানে। গৈ থাকোঁ। ইয়াৰ ছাইডৰ পৰিৱেশটো অকণমান দেখুৱাই দিছোঁ দেই। ইয়াত এই ফুলজোপা, বাগানভেলীয়া ফুলজোপা, বহুত ফুল আছে এজোপা। ৰাস্তাৰ হাইৱে কাষতো গোটেই লাইনকৈ ৰুই থৈছে। ইয়াত নাই বাৰু, বেলেগত আছে। ভিডিঅ'টোত মিউজিক এটা লগাওঁ ভাবিছোঁ, কিন্তু কপিৰাইট আহে বুলি ভয় লাগে। কিন্তু মিউজিক নিদিয়াকৈ এটা যিটো ফিল পাইছোঁ মানে, সকলোৱে গম পাইছে। আৰু এতিয়া আমি প্ৰথমখন এণ্ট্ৰি গেটে আমি পাৰ হৈ যাম। এতিয়া চেকিং চলি আছে। এণ্ট্ৰি কৰোঁতে আধাৰ কাৰ্ডটো চাইছে, যিকোনো এটা ID দি দিলে হৈ যাব। আৰু যদি কোনোবা ইয়ালৈ আহোঁ বুলি ভাবিছে, তেন্তে যিকোনো এটা ID প্ৰুফ হাতত লৈ আহিব। আৰু আমি প্ৰৱেশ দুৱাৰেদি পাৰ হওঁতে য'ত চেকিং কৰিছিলে, তাতে আমাৰ হাতত যিবিলাক সামগ্ৰী আছিলে, যেনে পাৰ্চ, পানী বটল, এইখিনি তেওঁলোকে লৈ ভিতৰলৈ
চেক কৰিহে পঠিয়াইছে আৰু ভিতৰত আহি আমি সেই আমাৰ নিজৰ বস্তুখিনি নিজে কালেক্ট কৰি ল'ব লাগে আৰু তাৰ কাৰণে আমি এতিয়া লাইন পাতি আছোঁ ইয়াতে তো সকলোৱে নিজৰ নিজৰ বস্তুবিলাক নিজে কালেক্ট কৰিছে তাৰ পাছতে গৈ আছোঁ আমি ভিতৰলৈ আৰু আপোনালোকক এটা কথা জনাই দিওঁ যে আমাৰ পাৰ পাৰ্চন 50 ৰুপিজকৈ লৈছে আৰু ভিতৰত আৰু এঠাইত টিকেট কাটিব লাগে সেই টিকেটটো ক'ত কাটিব লাগে আপোনালোকে ভিডিঅ'টো চাই থাকিব তেতিয়া গম পাব এতিয়া চেক কৰাৰ পিছতে গৈ আছোঁ আমি তাতে চেক কৰা হৈ গ'ল আৰু এতিয়া আমি গৈ আছোঁ ভিতৰলৈ এইটো চাইডে গৈ আছোঁ এইফালে খোৱাৰ পানী আছে বিচাৰি পালোঁ অকণমান পানী খাই লৈছোঁ এতিয়া এইফালেদি আমি সোমাই আহিলোঁ এতিয়া আগলৈ মানে ফ্ৰণ্টৰ যিখন মেইন এণ্ট্ৰেঞ্চ হয় তালৈ গৈ আছোঁ নেক্সট এখন আমি সোমাই যাম এই গেটখন হ'ল মেইন গেট হয় এইটো চাইডে এতিয়া সোমাই যাব লাগিব গৈ আছোঁ চাই থাকিব ভিডিঅ'টো বহুত মানুহ আছে মানুহৰ ভিৰ সংখ্যাটো বহুত বেছি আজি ৰ'দটো বেছি আজি এতিয়া আমি ওচৰ পাইছোঁহি এইফালে আমি মেইন দুৱাৰত এতিয়া প্ৰৱেশ কৰিম আজি মানুহৰ সংখ্যা বেছি বাবে মই ভাবি আহিছিলোঁ ইয়াতে ফটো তুলিম বুলি কিন্তু নোৱাৰিলোঁ মানুহৰ সংখ্যা বেছি হোৱাৰ কাৰণে তো আপোনালোকে আহিলে তুলিব ইয়াতে বহুত ভাল ফটো আৰু ভিডিঅ' বনাব পাৰি পাইছোঁগৈ আৰু অকণমান আছে সোমাই আহি কিমান ধুনীয়া এটা দৃশ্য দেখিবলৈ পাইছোঁ এতিয়া এইফালে তাজমহল আছে আৰু তাজমহলৰ এইখন গেটত তাজমহলৰ এইটো চাইডে এখন গেট মানে যিখন দুৱাৰ হয় এণ্ট্ৰেঞ্চ হয় সেই এণ্ট্ৰেঞ্চতে বহুতে ভিডিঅ' বনায় ময়ো ইয়াতে কেমেৰা আছে ফটো একপিমান তুলি ল'ম আৰু ভিডিঅ'ত যিখিনি দেখি থাকোঁ তাজমহলৰ সন্মুখত বহি পেলাই ফটো শ্বুট কৰা আজিটো হেঁপাহ পূৰ হ'ব দাদা বৌয়ে ফটো তুলি আছে আজি বৌৰ হেপী বাৰ্থডে হয় হেপী বাৰ্থডে বৌ তাৰপিছত বহুত ভাগ্যৱান আজি বাৰ্থডে হয় তাতে তাজমহলৰ কাষতে ফটো তুলিবলৈ পাইছে এতিয়া আমাৰো আশাটো পূৰণ হ'ব ভিডিঅ'ত যিটো ফটো দেখি থাকোঁ এই চকীখনতে বহি আমি এতিয়া ফটো তুলিম ফেমিলিৰ ফটো আমি দুইজনে ফটো দুকপি তুলিম আৰু বহুত এক্সাইটেড হৈ আছোঁ একদম ওচৰলৈ যাবলৈ এনেকৈ ভাল লাগে মানে যিবিলাক পজ দেখুৱাই আছে হাঁহি উঠি গৈছেগৈ আৰু এনেকুৱা হয়ো বাৰু ফটো তোলাৰ সময়ত পজবিলাক দেখুৱাই ফটো তুলি আছে আমাৰ ভাল কৰিব এতিয়া ঠিক আছে ये आपका फैमिली है हाँ तुम्हें बॉल আছে সেইটোতো লাগিব কেমেৰাটো লৈ গুচি যাওঁ নেকি থপিয়াই পেলাই
অকণ কাজিয়া লাগি পেলাই এখন ন এখন কাজিয়া লাগি পেলাই इनका एल्बम बनाएगा बड़ा हाँ यस लगेगा सॉरी ৰবা গোটেইকেইটাই একপি উঠিম देश के राजा है सिक्का चलता रहे को ফটো তোলা হৈ গ'ল মই বেকগ্ৰাউণ্ডটো উলিয়াই থকাকৈ ভিডিঅ' কৰিছোঁ কিন্তু গুচি গুচি আহিছে ফটো শ্বুট কৰা হৈ গ'ল ইয়াতে কেমেৰামেনজনে পূৰা প'জ দি ফটো তোলাই দিছে তাৰপিছত ফটোখন উলিয়াই ল'ব পাৰে বা মোবাইলতো চেণ্ড কৰি ল'ব পাৰে আমি কেইবা কপিও তুলিছিলোঁ এইফালে ফূৰ্তিতে পূৰা পজ দি থাকিলোঁ আৰু মোৰ বাজেটটো বাঢ়ি গ'ল মানে ফটোৰ বাজেটটো আৰু এতিয়া যাওঁ যদি ফটো কোনোবাই যদি ফটো শ্বুট কৰোঁ বুলি ভাবিছে তেনে আগতে পজবিলাক একদম পূৰা ঘৰতে প্ৰেক্টিছ কৰি আহিব লাগিব দেই আমি গৈ আছোঁ একেবাৰে তাজমহলটোৰ তললৈ মানে ওচৰলৈ গৈ আছোঁ আৰু ফটোখিনি লৈ ল'লোঁ ভিতৰৰ পৰা এতিয়া ওচৰ পাইছোঁহি মানে এনেকুৱা লাগিছে ফটো বা ভিডিঅ'ত দেখি থকা ধৰণতকৈ মানে বহুত ধুনীয়া হয় তো আমি য'ত ফটো শ্বুট কৰিছিলোঁ তাৰ পৰা প্ৰায় মই একজেক্ট ডিষ্টেঞ্চটো ক'ব নোৱাৰিম কিন্তু প্ৰায় 1.5-2 কিলোমিটাৰমান খোজকাঢ়ি অহাৰ পিছতো পোৱাগৈ নাই একেবাৰে তাজমহলৰ কাষত যিখিনি মানুহ দেখিছে ইমানেই সৰু দেখুৱাইছে তাৰমানে মই এতিয়াও তাজমহল পোৱাগৈ নাই গৈ ইমান ভাগৰ লাগিছে গৰম এইফালে অকণমান পানী খাই লওঁ এতিয়া পোৱাগৈ নাই তো ইয়ালৈকে এণ্ট্ৰিটো আছিলে আমাৰ যিটো 50 ৰুপিজ লৈছিলে সেই 50 ৰুপিজটোৰ এণ্ট্ৰি ইয়ালৈকে শেষ হৈ গ'ল আৰু ইয়াৰ পৰা পুনৰ এটা টিকেট ল'ব লাগিব আৰু তাৰ কাৰণে আমি অলপ ইয়াতে ৰেষ্ট লৈ লৈছোঁ কাৰণ ভাগৰ লাগি গৈছে বহুত দূৰ খোজকাঢ়িছোঁ কিন্তু সেই কষ্টটো ইমান ফিল কৰিব পৰা নাই কাৰণ মানে ইমান ধুনীয়া এটা জেগাত আছোঁ যিটো কষ্ট একেবাৰে পাহাৰ যিটো বাহিৰত টিকেট কৰিছিলোঁ ইয়ালৈকে এণ্ট্ৰিটো আছিলে তাৰপিছতে ইয়াৰ পৰা ভিতৰলৈ যাবলৈ আকৌ টিকেট ল'ব লাগিব সেইফালে টিকেট কৰি আছে এটা ইমান ধুনীয়া এটা প্লেচত আমি আছোঁ ইয়াৰ যিটো পৰিৱেশ হয় চাৰিওফালে যিটো ধুনীয়া ভিউ দেখি আছোঁ ইয়াৰ সঁচাকৈ মানিবলগীয়া কিন্তু ইয়াৰ শ্বুজ দিব সেই শ্বুজটো পিন্ধি ভিতৰলৈ যাব লাগিব আৰু এতিয়া আমি ভিতৰলৈ গৈ আছোঁ বিচাৰি পানী টেপ এটা পালোঁ আৰু পানীকণ খাই লওঁ মানে খোজকাঢ়ি ভাগৰ লাগি গৈছেগৈ মই গোটেইখিনি আপোনালোকক জনাবলৈ কৈছিলোঁ এতিয়া ভিতৰলৈ যাবৰ কাৰণে পাৰ পাৰ্চন 200কে লৈছে বগা
ইয়াতে মোৰ ড্ৰেছৰ লগত মিলি গ'ল, কিন্তু যিটো দিছে পচন্দ নাই হোৱা, কিন্তু হ'লেও পিন্ধি লৈছোঁ আৰু জোতাৰ ওপৰত যিটো কভাৰ দিছে মই ভাবিছোঁ হোৱাইট কালাৰটো ব্লু কালাৰটো দিব, সেইটো আমাক নিদিলে, নহ'লগৈ চাগে। এইটো চাইডে গৈ এটা ৰাউণ্ড মাৰি আমি একদম কাষত পামগৈ, অকণমান চুই চাম ওচৰলৈ গৈ। ফাইনেলি ওপৰ পাই গ'লোহি আমি। এতিয়া মই আছোঁ একেবাৰে তাজমহলৰ ওচৰত, আৰু ইয়াৰ সন্মুখৰ যিটো ভিউ হয় সেইটো আপোনালোকক অকণমান দেখুৱাই দিছোঁ। ইমান এটা ধুনীয়া পৰিৱেশ আৰু বহুত এটা ডাঙৰ এলেকা। ফাইনেলি আমি তাজমহলৰ ওপৰত উঠিলোহি আৰু ভিতৰলৈ যাব লাগিব। একেবাৰে ওচৰ পাইছোহি, এতিয়া গৈ চুমগে। Oh my God. ভিতৰত গৈ চাই আহিলোগৈ, আৰু ইয়াৰ পৰা ভিতৰলৈ কেমেৰা নিবলৈ নিদিয়ে, ফটোগ্ৰাফী নট এলাউ। আৰু এতিয়া আহি গ'লোঁ, বহুত ভাল লাগিল চাই। আৰু তাজমহলৰ কাষতে আছে, এইখন হ'ল যমুনা নদী। এতিয়া তললৈ নামি আহিলোঁ, আৰু ওপৰতে যিযোৰ আমাক মানে কভাৰ দিছিলে পিন্ধিবৰ কাৰণে জোতাৰ, তো ওপৰতে এটা বক্স আছে, তাতে আমি ভৰাই থৈ আহিব লাগে। আৰু এতিয়া এটা বেলেগ ছাইডে যিটো আমি এণ্ট্ৰি কৰিছিলোঁ সেই ছাইডে নাহি বেলেগ এটা ছাইডে যাব লগা হৈছে। ইয়াৰ ছিষ্টেমবিলাকো বহুত মানে ফৰ্মেলিটি হয়, ভাল হয়, সেইটো কাৰণে মানুহৰ সংখ্যাটো বহুত বেছি হ'লে মানে একো ঝেমেলা নহয়। বহুত ধুনীয়া এখন ঠাই, আপোনালোকে এবাৰ চাই যাবহি। আমি এইটো ছাইডে সোমাই আহিছিলোঁ, এতিয়া এইখন মেইন গেটেদি পাৰ হৈ এইফালে চালোঁ, এতিয়া গৈ আছোঁ এইটো ছাইডে। ভিডিঅ'টো আজি ইমানতে সামৰি আহিছোঁ। আশা কৰিছোঁ ভিডিঅ'টো সম্পূৰ্ণকৈ চালে, আৰু ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব এটা কমেণ্ট কৰি, আৰু ভাল লাগিলে লাইক এটা কৰি দিব। ফ্ৰী হৈ গ'ল, এতিয়া ফিনিছ, এতিয়া বাই বাই।